নমস্কাৰ আশা কৰো আপোনালোক ভালে আছে স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল ডক্টৰ মধুজ ফিজিঅ' কেয়াৰ লৈ মই ডক্টৰ মধুস্মিতা কোচ পেছাত এগৰাকী ফিজিঅ'থেৰাপিষ্ট আৰু আপোনালোকৰ লগত যোৱা ভিডিঅ'টোত কথা পাতিছিলো প্ৰসৱৰ পিছত কিয় এগৰাকী মহিলাৰ পেটটো আগলৈ কেতিয়াবা উলাই থাকে এনেকুৱা অনুভৱ হয় যেন পেটৰ নাভিৰ ওচৰে পাজৰে যিখিনি মাংসপেশী আছে খুব যেন কোমল নিচিনা জেলি নিচিনা অনুভৱ হয় আৰু তাৰ লগে লগে কঁকালৰ বিষ হ'ব পাৰে আৰু অন্য বহুত কিছুমান কমপ্লিকেশনছ হ'ব পাৰে এতিয়া কথা হল যে যদি আপোনালোকৰ ডায়াষ্টিসিস ৰেক্টাই আছে আৰু তাৰ বাবে আপোনালোকৰ পেটটো প্ৰসৱৰ পিছতো এনেকে ফুলি থকা যেন অনুভৱ হৈছে তেতিয়া হলে আপোনালোকে কিছুমান এক্সাৰসাইজ কৰিব লাগিব আৰু সেই এক্সাৰসাইজখিনি কৰাৰ আগতে কিছুমান কথা মনত ৰাখিব লাগিব কাৰণ যেতিয়া আপুনি গুগলত বা ইউটিউবত ইনে এটা সাৰ্চ কৰে যে কেনেকে আমি পেটটো কমাও তেতিয়া কিছুমান এক্সাৰসাইজ দেখুৱা হয় যেনেকে ট্ৰেডিশনাল সিট আপস বা প্ল্যাঙ্কস বা যাক কোৱা হয় ক্ৰাঞ্চেছ তেনেকুৱা এক্সাৰসাইজ যদি এগৰাকী মহিলাই কৰে ডায়াষ্টিসিস ৰেক্টাই থকাৰ সময়ত তেতিয়া হলে তেওঁৰ কিন্তু ভালতকে বেয়াহে হ'ব মই কোৱা নাই যে এক্সাৰসাইজ বিলাকে আপোনাৰ পেট নকমাই কমাব যদিহে আপোনাৰ ডায়াষ্টিসিস ৰেক্টাই নাই কিন্তু যদি ডায়াষ্টিসিস ৰেক্টাই আছে ই আপোনাৰ পেটৰ সেই মাংসপেশীৰ ওপৰত এটা বেয়া প্ৰভাৱ পেলাব যাৰ বাবে আপোনাৰ পেটৰ মাংসপেশীৰ মাজত থকা গ্যাপটো আৰু বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে আৰু পিছলৈ আপোনাৰ হাৰ্নিয়া জাতীয় কিছুমান জটিল সমস্যা দেখা দিব পাৰে সেইবাবে আপোনালোকে কি কৰিব লাগিব প্ৰথমতে নিজৰ কোৰ মাসলৰ ষ্ট্ৰেংথেনিং কৰিব লাগিব এতিয়া কোৰ মাসলস বা কোৰ মাংসপেশীনো কাক কোৱা হয় এই তিনিটা মাংসপেশী মানে আপোনাৰ ডায়াফ্ৰাম যি আপোনাক উশাহ নিশাহ লবলৈ হেল্প কৰে তাৰ পিছত ট্ৰান্সভাৰ্স এবডমিনাস মাসল আপোনাৰ পেটৰ এই তল পেটৰ অংশত থকা এটা মাংসপেশী আৰু পেলভিক ফ্লোৰ মাসল মানে যিখিনি মাংসপেশী আপোনাৰ গোটেই ৰিপ্ৰডাক্টিভ সিস্টেমটো আৰু আপোনাৰ বাউল ব্লাডাৰ মানে আপোনাৰ এক্সক্ৰিটৰি সিস্টেমটো সাপোৰ্ট কৰি ৰাখিছে সেই মাসলছখিনি কোৱা হয় পেলভিক ফ্লোৰ মাসল আপোনালোকে ডায়াগ্ৰামটোত দেখিব পাৰিছে এতিয়া এই মাংসপেশীখিনি প্ৰথমতে যদি আপুনি ভালকে এটা ষ্ট্ৰেংথেনিং প্ৰগ্ৰামত দিয়ে আৰু আপুনি মাসলছখিনিৰ মাংসপেশীখিনিৰ শক্তিটো বঢ়াই ল'ব পাৰে তাৰ পিছত বেলেগ কিছুমান এক্সাৰসাইজ কৰিলে এই কন্ডিশনটো আপোনাৰ ভাল হোৱা সম্ভাৱনা বাঢ়ি যায় পোন প্ৰথমে কি কৰিব লাগিব আপোনালোকে এনেকে শুই পেলাই এটা ভাল উশাহ নিশাহ লোৱা পদ্ধতি শিকিব লাগিব তাৰ বাবে কি কৰিব এখন হাত আপোনাৰ পেটৰ ওপৰত ৰাখিব ইখন এনেকে বুকুৰ ওপৰত ৰাখিব আৰু উশাহ লওঁতে চাব যাতে পেটটো বাহিৰৰ ফালে আহিছে আৰু উশাহ এৰুতে পেটটো ভিতৰৰ ফালে গৈছে এই প্ৰক্ৰিয়াটো যেতিয়া আপোনালোকে ভালকে শিকি ল'ব প্ৰতিটো এক্সাৰসাইজৰ সময়ত এটো আপোনালোকে প্ৰ্যাকটিস কৰিব লাগিব দ্বিতীয় কথা আপোনালোকে মনত ৰাখিব লাগিব ট্ৰান্সভাৰ্স এবডমিনাস মাসলৰ এক্টিভেশন একে ধৰণে ফুই ল'ব ভৰিকিটা এনেকে ভাঁজ কৰি আৰু এই অংশটিত আপোনাৰ তল পেটৰ এই অংশটিত যেটো মাংসপেশী আছে হেইটো ভিতৰৰ ফালে টানি ধৰিবলৈ চেষ্টা কৰিব কিন্তু উশাহ নিশা ৰখাই পেলাই কৰিব নালাগে ভাল ধৰণে উশাহ লৈ পেলাই সেই মাংসপেশীটো ভিতৰৰ ফালে টানি ধৰিব চেষ্টা কৰিব যেনে ধৰক আমি কিবা টাইট কাপোৰ পিন্ধিলে যেনেকে পেটটো ভিতৰলৈ সুমুৱাই দিও সেই সময়ত কিন্তু আমি উশাহটো বন্ধ কৰি পেলাই কৰো একেটা পদ্ধতিৰে কৰিব লাগে কিন্তু উশাহ নিশা ভাল ধৰণে লৈ এনেকে এই এক্সাৰসাইজটো প্ৰথমতে শুই পেলাই আপোনালোকে কৰিবলৈ চেষ্টা কৰিব পিছত কৰিব পৰা হৈ গলে যিকোনো পজিশনতে কৰিব পাৰে এতিয়া তৃতীয় এক্সাৰসাইজটো আপোনালোকে কৰিব লাগিব কিগলছ এক্সাৰসাইজ যেটো পেলভিক ফ্লোৰ মাসলৰ কাৰণে কৰা হয় ইয়াৰ বাবে প্ৰথম দিনা কি কৰিব বাথৰুমত বহি যেতিয়া আপোনালোকে পাছাপ কৰে সেই সময়ত পাছাপটো ৰখাবলৈ চেষ্টা কৰিব অলপ দেৰ পিছত এৰি দিব আকৌ ৰখাবলৈ চেষ্টা কৰিব এই পাছাপ ৰখাওতে যিখিনি মাংসপেশী আপোনালোকে ইউজ কৰিছে সেই মাংসপেশীখিনিৰ আমি ষ্ট্ৰেংথেনিং কৰাব লাগিব ঠিক আছে তাৰ বাবে আপোনালোকে কি কৰিব এনেকে আঠুটো ভাঁজ কৰি শুই ল'ব আৰু এতিয়া সেই মাংসপেশীখিনি মনত পেলাও যিখিনি আপোনালোকে বাথৰুমত গৈ কন্ট্ৰাক্ট কৰিছিলে পাছাপক মিডষ্ট্ৰীম ৰখাবলৈ ইউৰিনেশনক মিডষ্ট্ৰীম ৰখাবলৈ ইউজ কৰা সেই মাংসপেশীখিনি এতিয়া কন্ট্ৰাক্ট কৰক অলপ দেৰি ৰাখক ৰিলেক্স কৰক তেনেকে আপোনালোকে 3 সেকেন্ড কন্ট্ৰাক্ট কৰি ৰিলেক্স কৰি 10 টাইমছ এনেকে কৰিবলৈ এটা চেষ্টা কৰি থাকিব লাহে লাহে অকল শুৱা পজিশনতে নহয় যিকোনো পজিশনতে দিনৰ যিকোনো সময়তে আপোনালোকে বেলেগ কাম কৰি থাকোতেও এই এক্সাৰসাইজটো কৰিব পাৰে এই এক্সাৰসাইজটোৱে কি কৰিব প্ৰসৱৰ পিছত যিহেতু মহিলা এগৰাকীৰ এই পেলভিক ফ্লোৰ মাসলটো খুব টান খায়
চি সেকশনৰ পিছতো টান খায় দেই তেতিয়া কাৰণ আমি 9 মাহ যেতিয়া গৰ্ভত শিশু এটা পালন পোষণ কৰোঁ গোটেই ভৰটো এই পেলভিক ফ্লোৰ মাসলৰ ওপৰতে পৰে আৰু এই মাংসপেশীটো খুব বেছি ষ্ট্ৰেচ হৈ যায় সেইবাবে এই মাংসপেশীটোৰ ষ্ট্ৰেন্থেনিং কৰাটো দৰকাৰী এই তিনটা কম্পোনেন্ট যদি আপোনালোকে শিকি ল'ব পাৰে ভালকে উশাহ নিশাহ লোৱা ট্ৰান্সভাৰ্স এবডমিনিছ মাসলৰ এক্টিভেশ্যন আৰু এই পেলভিক ফ্লোৰ মাসলৰ কন্ট্ৰাকশন তাৰ পিছত আপোনালোকে ডায়াষ্টেচিছ ৰেক্টাইৰ বেলেগ এক্সাৰসাইজ সমূহ এই তিনটা কম্পোনেন্ট মনত ৰাখি কৰিব পাৰিব যাৰ বিষয়ে মই অহা ভিডিঅ'বিলাকত আপোনালোকক জনাম ধন্যবাদ ভিডিঅ' চোৱাৰ বাবে হেলথ ৰিলেটেড বহুত ভিডিঅ' মোৰ চেনেলত আছে আপোনালোকে চেক কৰিব পাৰে আৰু কেনেকুৱা পাইছে ভিডিঅ'বিলাক চাই কমেন্টত জনাব কিবা যদি এনেকুৱা টপিক আছে যিবিলাক টপিকত আপোনালোকে বিচাৰে যে মই ডিসকাশন কৰো হেয়াও মোক জনাব পাৰে ধন্যবাদ আজিলৈ আহো আকৌ লগ পাম